সোঁৱৰণিৰ উৰণি গুচাই এতিয়াও লিখোঁ তোমাৰে নামত ব্যৰ্থহীন কিছু কবিতা। তুমি লগ এৰিলেও শব্দবোৰে দেখোন মোক এৰিবই নোখোজে। বাৰু বাদ দিয়া। বহুত বছৰে হৈ গ'ল ন? তোমাৰতো একো খবৰেই নাই। মোৰ খবৰ ল'বলৈতো তোমাৰ সময়ে নাই। কেনে আছা বাৰু তুমি? আগতকৈ চাগে বহুত সুখী ন? নহ'বই বা কিয়? মোতকৈ সিমান ভাল জীৱনসংগীজনী যিহেতু পালা তুমি। শুনাচোন, মানুহজনীয়ে চাগে মোতকৈ বহুত বেছি মৰম কৰে ন তোমাক? ধেত, ময়ো যে কি প্ৰশ্নবোৰ কৰি আছোঁ। সদায় সুখী হোৱা তোমালোক। ভগৱানে তোমালোকক মংগল কৰক। কিন্তু নিয়ৰ, তুমি মোক কিয় পাহৰিলা? মোক কিয় প্ৰতাৰণা কৰিলা? ইয়াৰ উত্তৰ মই আজিও বিচাৰি নাপালোঁ। আজিও জানিবলৈ মোৰ বৰ মন যায় জানা। সেনেকুৱা মই কি ভুল কৰিছিলোঁ যাৰ বাবে মই সিমানকৈ কষ্ট পাইছোঁ। কেতিয়াবা সময় পালে সোঁৱৰণিৰ পৃষ্ঠাবোৰ এবাৰ পঢ়ি চাবাচোন। কিমান যে ধুনীয়া আছিল সেই দিনবোৰ। তুমি মোৰ নোহোৱাৰ বাবে মোৰ কোনো আক্ষেপ নাই, কিন্তু মোৰ ভঙা হৃদয়খন জানো দুনাই জোৰা লাগিব? আকৌ জানো মৰমে আহিব সেই একেই আৱেগবোৰ লৈ?